সাক্ষাৎ পালে গাড়ী ভাঙি দিম ভাঙি দিম বুলি ক'লো নহয় এতিয়া ভাঙি দিম মানুহ মুখখন কেলা মানুহ নাম তই নমাবলৈ কৈছো নমা চালি গ'লে বেছি অকণ নাপালে বিকেলা ঘুচিয়া মুখ চুখ ভাঙি দিম চুটো ভাই তই নমা নমাবি নেকি ছোৱালীকেইজন নমাবলৈ কৈছো তোমালোকে কমপ্লেইন কৰিলে ওমেন কলেজত কৰিবা এইখনত কেলা নোৱাৰে যাব এইখন হাইৱেত ৰাস্তাত পাৰ্মিশ্যন নাই আমাৰ গাড়ীবোৰ এনেই লাইন পাতি থাকে নি ৰাতিপুৱা কোনে আনে ইয়ালৈ লৈ পেলাই এইখন নোৱাৰে যাব কমপ্লেইন যদি কৰা নাই কলেজত কৰিবা তোৰ নাম এইটো কথা নহয় আমি যেতিয়া বিচাৰো এই দাদাজন আমাক লৈ এক্সিডেণ্ট হয় তুমি এতিয়া ৰিক্স ল'ব পাৰিবা আপুনি এটা ক'লে পিছপিনৰ পৰা মাৰি দিম বুলি ষ্টুডেণ্ট কথা নহয় তুমি আমি 7 বছৰ গাড়ী চলাই আছো ইয়াত তুমি আজি আহিছা বেলেগে কথা লগাব চিনি পাইছা নাই আপুনি বেলেগে কথা লগাব ষ্টুডেণ্ট তোৰ গাড়ী ভাঙি নাপাবা সাক্ষাৎ পালে গাড়ী ভাঙি দিম ভাঙি দিম বুলি ক'লো নহয় এতিয়া ভাঙি দিম মানুহ মুখখন কেলা তই জানো না চিনি পাও না চিনি পাও না তই কেলে উঠাবি আমি ভাড়া বাদ দিয়া টেম্পো ভাড়া কৰি যাবা কেলা এইখন কেলে ভাড়া কৰিবা আমাৰ কথা এইটো আমি ভাড়া কৰি যাবা এইখন হাইৱেত চলাব নোৱাৰে গাড়ী শিৱসাগৰ ডিষ্ট্ৰিক্টৰ গাড়ী নহয় এইখন চাই লোৱা ঠিকাবা নি তুমি জানো নহয় মই কথাটো আমিও আপোনাক বহুত আপুনি তাক তুমি এই নজনা কথা গাড়ীখনত তুমি এইখনত যাব নোৱাৰা হাইৱেত আপুনি যাব কওক আমাৰ ৰুমৰ ওচৰত আনিবলৈ সদায় ফোন কৰিলে যাব এইখনে যাব নি ইয়াৰ পৰা যদি কাইলৈ বন্ধ কৰি যাব পাৰিব নে এই ৰহৰ পৰা যদি কৰিব লাগিব আমি পঢ়ি আছো ইয়াত এনেকুৱা বিহেভ আমি মাতিলে নহব ন তেনেকে তুমি নাজানা নেকি এখনৰ ক'ত চলিব লাগে তুমি কেইদিন